সো আমি অলৰেডি শিকিলোঁ যে টেন্সৰ কেই প্ৰকাৰ আছে, প্ৰধানতঃ 3 প্ৰকাৰৰ। তাৰপিছত আমি শিকিলোঁ যে টেন্সৰ প্ৰতিটো টেন্সৰ 4টাকৈ ভাগ আছে আৰু 4টা ভাগ আমি শিকিলোঁ। সো এতিয়া আমি শিকিম যে গো ভাৰ্বটো লৈ পেলাই যে প্ৰতিটো টেন্সৰে কেনেকৈ ফৰ্ম কৰিব লাগে। সো সেইটো অলপ শিকিম আৰু পাৰ্চন আৰু নাম্বাৰ অনুসৰি। সো এইটো আছিলে চিম্পল প্ৰেজেন্ট টেন্সৰ বা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ পাৰ্চন আৰু নাম্বাৰ অনুসৰি এটা চাৰ্ট, যাৰ দ্বাৰা নেকি আমি গো ভাৰ্বৰ দ্বাৰা আমি সহজে বুজিব পাৰিম কেনেকৈ বাক্যবিলাক লিখিব লাগিব। সো ফাৰ্ষ্ট পাৰ্চনত আছে আই, ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নম্বৰত আছে আই দি বাক্য বনালে হ'ব আই গো মানে মই যাওঁ, আৰু প্লুৰেলত আছে উই মানে আমি, উই দি বাক্য বনালে হ'ব উই গো মানে আমি যাওঁ, আৰু ছেকেণ্ড পাৰ্চন ছিংগুলাৰ নম্বৰত আছে ইউ মানে তুমি, হ'ব ইউ গো তুমি যোৱা, আৰু প্লুৰেল নম্বৰটো ইউৱেই আছে গতিকে হ'ব তোমালোকে যোৱা ইউ গো তোমালোক হ'ব। আৰু ইয়াত হ'ব থাৰ্ড পাৰ্চনত ছিংগুলাৰ নম্বৰ হি চি ইট দিছ মানে বহুত কিবা আছে, গতিকে ইয়াত মানে যদি হি দি আমি বাক্য বনাওঁ তেতিয়াহ'লে হ'ব হি গ'জ তেওঁ যায়, শ্বি গ'জ তাই যায়। কেৱল থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰৰ ক্ষেত্ৰতেই এইটো চবতকৈ মনত ৰাখিবলগীয়া কথা যে প্ৰেজেন্ট ইনডেফিনিট বা চিম্পল প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত যেতিয়া নেকি থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ থাকিব ছাবজেক্টটো, তেতিয়াহে মেইন ভাৰ্বৰ লগত এছ বা ইএছ যোগ হ'ব, আৰু প্লুৰেল নম্বৰৰ ক্ষেত্ৰতো এছ বা ইএছ যোগ নহয়। চ' ইয়াত এটা কথা হ'ল যে যদিহে ভাৰ্বৰ শেষত কি থাকে অ' থাকে, টি এইচ থাকে, চি এইচ থাকে, তেন্তে সদায় ভাৰ্বৰ শেষত কি থাকিব ই এছ হ'ব, অন্যথা এছ হ'ব। যদিহে থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ ছাবজেক্টটো থাকে আৰু সেই ক্ষেত্ৰত প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ক্ষেত্ৰত যদি ভাৰ্বৰ শেষত কি থাকে অ' থাকে, টি এইচ থাকে, চি এইচ থাকে, তেন্তেহে কেৱল ভাৰ্বৰ শেষত ই এছ যোগ হ'ব, মানে ভাৰ্বৰ লগত ই এছ যোগ হ'ব, আৰু অন্যথা যদি নাথাকে এইকেইটা তেতিয়াহ'লে এছ যোগ হ'ব। যেনে আমি যদি কওঁ গো ভাৰ্ব লাষ্টত অ' আছে, গতিকে কি হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ যেতিয়া থাকিব ছাবজেক্টটো তেতিয়া হ'ব গ'জ হৈ যাব। লিভ ইয়াত কি আছে লাষ্টত ই আছে, গতিকে ইয়াত এছ হে যোগ হ'ব, লিভছ ঠিক সেই ধৰণৰ মানে কথাটো। আশা কৰোঁ তোমালোকে বুজি পাইছা গোটেইবোৰ। চ' যদি বুজি পাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। চ' আজিৰ পৰা তোমালোকে এইটো চেনেলত মানে নতুন ভিডিঅ' পাবা, ধুনীয়া প্ৰথম গ্ৰামাৰ শেষ কৰিম, গ্ৰামাৰত টেন্সৰ যিমান পাৰ্টছ আছে, যিমান কুৱেশ্যনছবোৰ আছে ক্লাছ 9-10 বা ক্লাছ 6-7-8 যিমান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, বা গ্ৰামাৰৰ টেন্সৰ ওপৰত সকলো ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ বা কেনেকৈ কৰিব লাগে গোটেইবোৰ চল্ভ কৰিম, আৰু লগতে প্ৰেক্টিকেলি শিকোৱাও হ'ব। তোমালোকে চাই থাকিবা আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল ন'টিফিকেশ্যন অন কৰি দিবা। চ' আজি আমি চিম্পল প্ৰেজেন্ট টেন্সৰ ভাগটো শিকিলোঁ, আৰু কালি প্ৰেজেন্ট কণ্টিনিউৱাছটো শিকিম, আৰু এই ৰুলছ ফৰ্মুলাবিলাক গোটেইবোৰক পিছত শিকিম লাহে লাহে।